গোৱালপাৰা আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ চাটচিয়া জামাদাৰহাট স্পৰ্টছ এছ'চিয়েশ্যন উদ্যোগত ৰুৱেল লতিফ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ প্ৰথম খেলখন উদ্বোধন কৰা হয়। হামিদাবাদ কলেজৰ খেলপথাৰত হাজাৰ হাজাৰ ফুটবল প্ৰেমী দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হয় প্ৰথমখন উদ্বোধনী খেল। শুভ উদ্বোধনী খেল হামিদাবাদ কলেজ চাটচিয়া খেলপথাৰত চাটচিয়া নৰ্থ ষ্টাৰ ক্লাব FC বনাম উইলিয়ামপুৰ FC দলৰ ফুটবল খেলখনত চাটচিয়া নৰ্থ ষ্টাৰ ক্লাব FC দল ৩-০ গ'লত জয়লাভ কৰে। খেলখনত হিৰ' অৱ দ্য মেচ দখল কৰে কুতুবুদ্দিনে। SRK তৰফৰ পৰা স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হ'ল ৰুবেল লতিফ প্ৰাইজমানি ফুটবল টুৰ্ণামেণ্টৰ 2021 চনৰ আজি শুভ উদ্বোধনী খেল অনুষ্ঠিত হ'ল। আজিৰ খেলখন অনুষ্ঠিত হ'ল চাটচিয়া নৰ্থ ষ্টাৰ ক্লাব বনাম উইলিয়ামপুৰ FC মেঘালয়ৰ মাজত খেলখন অনুষ্ঠিত হ'ল আৰু খেলখনত ৩-০ গ'লত জয়লাভ কৰিলে চাটচিয়া নৰ্থ ষ্টাৰ ক্লাব দলৰ খেলুৱৈসকল আৰু খেলখনত হিৰ' অৱ দ্য মেচ দখল কৰিবলৈ সক্ষম হৈছে কুতুব হাছান আৰু এই খেলখনৰ এজন খেলুৱৈ আছে নুৰ আলম, এই চাটচিয়া দলৰ খেলুৱৈ। এই মুহূৰ্তত অনুভৱ কেনেকুৱা হৈছে জিকি আপোনাৰ কি ক'ব? আজি খেলখন খেলি ভালেই লাগিছে। আমাৰ তেওঁলোকে বহুত ধুনীয়া খেলিছে, তো আমাৰ যিবিলাক প্লেয়াৰ আছে সেইবিলাকো বহুত ভাল খেলিছে, তো ভালেই লাগিছে। এই ৰুবেল লতিফ প্ৰাইজমানি ফুটবল টুৰ্ণামেণ্টৰ জৰিয়তে আমাৰ এই সমাজত ঐক্য প্ৰগতি আৰু ভাতৃত্ববোধ গঢ়ি উঠিব এই আশা কৰিছোঁ আৰু আপোনালোকে এই খেলখনত প্ৰতিদিন চাটচিয়া খেলপথাৰত আহি উপভোগ কৰিব পাৰিব আৰু লতিফ প্ৰাইজ ফুটবল টুৰ্ণামেণ্টক সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। Boleh